মইনামণিহঁত আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণী গণিতৰ প্ৰথমটো পাঠৰ পৰৱৰ্তী প্ৰশ্নসমূহ। গতিকে সকলোৱে ভিডিঅ'টো মন দি চাবা বুলি আশা ৰাখিছোঁ। এতিয়া আমাক প্ৰথমটো প্ৰশ্নত দিছে ক্ৰিকেট খেল এখনত সমন্বিত কৰে 97 ৰান আৰু স্মৃতি মন্ধানাই 89 ৰানত খেলি আছে। শতক অৰ্জন কৰিবলৈ প্ৰতিগৰাকীকে আৰু কিমানকৈ ৰানৰ প্ৰয়োজন হ'ব সেইটো আমাক উলিয়াবলৈ দিছে। প্ৰথম দিছে সমন্বিত কৰক লাগিব, সমন্বিত কৰক কিমান ৰান লাগিব 97 ৰান খেলি আছে, গতিকে 97 পিছত হ'ব 98, 99, 100, অৰ্থাৎ সমন্বিত কৰক আৰু 3 ৰানৰ প্ৰয়োজন হ'ব শতক অৰ্জন কৰিবলৈ। এই ঘৰটোত আমি কি লিখিম? এই ঘৰটোত আমি লিখিম 3। আৰু স্মৃতি মন্ধানাক কিমান ৰান লাগিব? স্মৃতি মন্ধানাই 89 ৰানত খেলি আছে, গতিকে 89 পৰা আমি হিচাপ কৰি গৈ থাকিম। 89, 90, 91, 92, 93, 94, 95, 96, 97, 98, 99, 100। এতিয়া আমি কেইটা মাছ পালো? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, অৰ্থাৎ স্মৃতি মন্ধানাক শতক অৰ্জন কৰিবলৈ 11 ৰান প্ৰয়োজন হ'ব। আমি এই ঘৰটোত কি লিখিম? এই ঘৰটো লিখিম 11। পিছৰ প্ৰশ্নটোত কৈছে মিঠাইৰ দোকানী এজনে 100টা মিঠাই অৰ্ডাৰ পালে। তেওঁ 90টা মিঠাই প্ৰস্তুত কৰিলে আৰু এই খালী ঘৰটোত কিমানটা মিঠাই প্ৰস্তুত কৰিলে মুঠ 100টা মিঠাই হ'ব, সেইটো আমাক লিখিবলৈ দিছে। এতিয়া আমি 90 পৰা 100 নোপোৱা পৰ্যন্ত 8টা নি হিচাপ কৰি গৈ থাকিম আৰু যিমানটা লাষ্ট পাম সেয়া হ'ব প্ৰস্তুত কৰিবলগীয়া মিঠাইৰ সংখ্যা। 90, 91, 92, 93, 94, 95, 96, 97, 98, 99, 100। আমি কেইটা মাছ পালোঁ? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, অৰ্থাৎ আৰু 10টা মিঠাই প্ৰস্তুত কৰিলে দোকানীজনৰ 100টা মিঠাই সম্পূৰ্ণ হ'ব। আমি খালী ঘৰটোত কি লিখিম? খালী ঘৰটোত লিখিম 10। পিছৰ প্ৰশ্নটো দিছে সংখ্যা ৰেখা চাই খালী বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰোঁ আহা। আমাক এডাল সংখ্যা ৰেখা দিছে আৰু এই সংখ্যা ৰেখাডাল 50ৰ পৰা 100লৈকে লিখা আছে। গতিকে এডাল এডালকৈ হিচাপ কৰি আমি যিমান সংখ্যা পাম সেই সংখ্যাটো খালী ঘৰবোৰত বহুৱাব লাগিব। 50ৰ পিছত হ'ব 51, 52, 53, 54, 55, 56, 57, 58, 59, 60। এতিয়া এই ঘৰটোত আমি কিমান লিখিব লাগিব? এই ঘৰটোত লিখিব লাগিব 60। তাৰপিছত হ'ব 61, 62, 63, 64, 65, 66, 67, 68, 69, 70। এইটো ঘৰ 70 লিখিব লাগিব। 71, 72, 73, 74, 75, 76, 78, 78 আমি ইয়াত কিমান পালোঁ? এই ঘৰটো পালোঁ 78। তাৰপিছত হ'ব 79, 80, 81, 82, 83, 84, 85, 86। এই ঘৰটো কিমান লিখিম? আমি এই ঘৰটো লিখিম 86। তাৰপিছত 87, 88, 89, 90, 91, 92। এই ঘৰটো কিমান হ'ব? এই ঘৰটো লিখিম 92। পিছৰ প্ৰশ্নটো দিছে 10ৰ গোটসমূহ সংখ্যা ৰেখাত লিখোঁ আহা। ইয়াত 10ৰ পৰা আমি হিচাপ কৰি যাম। 11, 12, 13, 14, 15, 16, 17, 18, 19, 20। আমি এই ঘৰটো কিমান লিখিব লাগিব? এই ঘৰটো লিখিব লাগিব 20। 21, 22, 23, 24, 25, 26, 27, 28, 29, 30। এই ঘৰটো লিখিব লাগিব 30।
31, 32, 33, 34, 35, 36, 38, 38, 39, 40 এই ঘৰটো কিমান লিখিব লাগিব? 40। ঠিক তেনেদৰে 41, 42, 43, 44, 45, 46, 48, 48, 49, 50 এই ঘৰটোত আমি 50 লিখিম। 50ৰ পিছত 51, 52, 53, 54, 55, 56, 57, 58, 59, 60 এই ঘৰটো কিমান হ'ব? এই ঘৰটো হ'ব 60। তাৰপিছত 61, 62, 63, 64, 65, 66, 67, 68, 69, 70 এই ঘৰটো কিমান পালো? এই ঘৰটো পালো 70। তাৰপিছৰ প্ৰশ্নটো দিছে আমাক এটা ভেকুলী দিছে। ভেকুলীটো 24 নম্বৰ ঘৰটোত বহি আছে আৰু তাৰ বাওঁফালে 20 নম্বৰ ঘৰটোত এটা ফৰিং আছে আৰু সোঁফালে 30 নম্বৰ ঘৰটোত এটা ফৰিং বহি থকা আমাক ছবিটোত দেখাই আছে। এতিয়া প্ৰথম প্ৰশ্নটোত কৈছে ভেকুলীৰ ওচৰত থকা ফৰিংটোক ঘেৰ দিয়া। এতিয়া ভেকুলীৰ ওচৰত থকা ফৰিংটো কোনটো হ'ব? আমি দুইফালে চাম। 24ৰ পৰা যদি আমি বাওঁহাতে যাওঁ 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ গ'লে 20 নম্বৰত থকা ফৰিংটো ভেকুলীটোৱে লগ পাব আৰু সোঁহাতে গ'লে 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰত গ'লে 30 নম্বৰত থকা ফৰিংটোক লগ পাব। এতিয়া আমি গম পালো যে সোঁফালে গ'লে 6 ঘৰলৈ যাব লাগিব আৰু বাওঁফালে গ'লে 4 ঘৰত গ'লে ফৰিংটোক লগ পাব। এতিয়া ভেকুলীটোৱে ওচৰত থকা ফৰিংটো হ'ব 20 নম্বৰ ঘৰত থকা ফৰিংটো। এতিয়া আমি কোনটো ঘেৰ দিম? এতিয়া আমি ঘেৰ দিম 20 নম্বৰত থকা ফৰিংটো। পিছৰ প্ৰশ্নটোত কৈছে ফৰিংটো খাবলৈ ভেকুলীটোৱে কোনটো সংখ্যালৈ জঁপিয়াব লাগিব? এতিয়া ফৰিংটো খাবলৈ হ'লে কোনটো ঘৰলৈ জঁপিয়াব? ফৰিংটো খাবলৈ হ'লে এই 20 নম্বৰ ঘৰটোলৈ জঁপিয়াব লাগিব। অৰ্থাৎ 20 নম্বৰ সংখ্যাটোলৈ জঁপিয়ালে ভেকুলীটোৱে ফৰিংটো খাবলৈ পাব। ইয়াৰ পিছৰ প্ৰশ্নটোত কৈছে 24ৰ ওচৰত কোনটো 10 আছে? 24ৰ ওচৰত কোনটো 10 আছে? আমি এইফালে গ'লে 4 ঘৰ গ'লে 20টো পাম আৰু এইফালে 6 ঘৰ গ'লে 20টো পাম। এতিয়া 24ৰ ওচৰত থকা 10টো হ'ব 20। ইয়াৰ পিছৰ প্ৰশ্নটোত কৈছে নিকটৱৰ্তী 10বোৰ সংখ্যা ৰেখাত ঘেৰ দিওঁ আহা। ক নম্বৰ প্ৰশ্নটোত 20ৰ পৰা 30লৈ আমাক এটা সংখ্যা ৰেখা দিছে আৰু এই সংখ্যা ৰেখাডালৰ 26 নম্বৰ সংখ্যাটোত ভেকুলীটো বহি আছে আৰু ভেকুলীটোৰ পৰা আমাক নিকটৱৰ্তী 10 নম্বৰ সংখ্যাটো বাছি উলিয়াব দিছে আৰু ইয়াত উদাহৰণস্বৰূপে দেখাই দিছে যে 26ৰ পৰা 30টো হৈছে ভেকুলীটোৰ ওচৰত থকা নিকটৱৰ্তী 10। ইয়াত ঘেৰ দি থোৱাই আছে। গতিকে আমি খ নম্বৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিম। খ নম্বৰটোত ভেকুলীটো আছে 17 নম্বৰ ঘৰটোত আৰু 17 নম্বৰ ঘৰটোৰ পৰা আমাৰ নিকটৱৰ্তী 10 হ'ব
20টো যিহেতু আমি 17 পৰা 3 ঘৰ গ'লে 20টো পাম, কিন্তু 17 পৰা 10লৈ যাবলৈ হ'লে আমি 7 ঘৰ পিছুৱাই যাব লাগিব। গতিকে 17 নিকটৱৰ্তী 10 হ'ব 20। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম। পিছৰ প্ৰশ্ন দিয়া আছে সংখ্যা ৰেখাত ঘেৰ কৰা সংখ্যাবোৰৰ নিকটৱৰ্তী 10 খালী বাকচত লিখো আহা। আমাৰ কণৰ প্ৰশ্নটোত এডাল সংখ্যা ৰেখা দিছে আৰু সংখ্যা ৰেখাডাল 5ৰ পৰা 26লৈকে দিয়া আছে আৰু 16 নম্বৰ সংখ্যাটোত ঘেৰ দিয়া আছে। 16ৰ পৰা তাৰ নিকটৱৰ্তী 10টো আমাক খালী বাকচত লিখিবলৈ দিয়া হৈছে। যিহেতু 16ৰ পৰা আমি 4 ঘৰ গ'লে 20টো পাম আৰু পিছুৱাই গ'লে 6 ঘৰ গ'লে 10 পাম। এতিয়া আমি 6 ঘৰ গ'লে যেতিয়া 10 পাম আৰু চাৰিফালে 4 ঘৰ গ'লে 20 পাম। এতিয়া আমাৰ ওচৰত থকা 10 সংখ্যাটো হ'ব 20। গতিকে আমি ইয়াত লিখিম 20। 6 নম্বৰ প্ৰশ্নটো আছে 23টো সংখ্যা ৰেখাটো ঘেৰ দিয়া আছে আৰু 23ৰ পৰা তাৰ নিকটৱৰ্তী 10 হ'ব 20। কাৰণ 30লৈ 7 ঘৰ যাব লাগিব আৰু 20লৈ 3 ঘৰ গ'লে 20টো পোৱা যাব। 10 নম্বৰ প্ৰশ্নত দিছে 68। 68 নিকটৱৰ্তী 10 হ'ব 70। কাৰণ 2 ঘৰ গ'লে 70 পোৱা যাব, কিন্তু পিছুৱাই যাবলৈ হ'লে 8 ঘৰ গ'লেহে 60 পোৱা যাব। গতিকে 68 নিকটৱৰ্তী 10 হ'ব 70। আমি ইয়াত লিখিম 70। ইয়াৰ পিছৰ প্ৰশ্নটো দিছে তলৰ সংখ্যাবোৰৰ নিকটৱৰ্তী 10বোৰ কাষৰ খালী বাকচত লিখো আহা। আমাক কেইটামান সংখ্যা দিছে আৰু তাৰ কিনাৰত আমাক নিকটৱৰ্তী 10বোৰ লিখিবৰ বাবে খালী ঘৰ এটা দিছে। আমি চাওঁ আহাচোন। ক নম্বৰ দিছে 21। 21ৰ নিকটৱৰ্তী 10 কিমান হ'ব? 21ৰ নিকটৱৰ্তী 10 হ'ব 20। কাৰণ আমি 21ৰ পৰা এঘৰ পিছুৱাই গ'লে 20 পাম, কিন্তু 21ৰ পৰা আগুৱাই যাবলৈ হ'লে আমি 9 ঘৰ আগুৱাই যাব লাগিব 30 পাবলৈ হ'লে। গতিকে ইয়াৰ নিকটৱৰ্তী 10 হ'ব 20। 6 নম্বৰ প্ৰশ্নটো দিছে 46। 46ৰ নিকটৱৰ্তী 10 হ'ব 50। কাৰণ 46ৰ পৰা 4 ঘৰ গ'লে 50 পোৱা যাব, কিন্তু 46ৰ পৰা আমি যদি পিছুৱাই যাবলৈ হয় 6 ঘৰ পিছুৱাব লাগিব 40লৈ। গতিকে 46ৰ নিকটৱৰ্তী 10 হ'ব 50। 10 নম্বৰ প্ৰশ্ন দিছে 89। 89 নিকটৱৰ্তী 10 হ'ব 90। কাৰণ 89ৰ পৰা আমি এঘৰ আগুৱাই গ'লে 90 পাম, কিন্তু 89ৰ পৰা যদি আমি পিছুৱাই যাবলৈ হয় 9 ঘৰ পিছুৱাব লাগিব 80 পাবলৈ হ'লে। গতিকে 89 নিকটৱৰ্তী 10 হ'ব 90। 10 নম্বৰ প্ৰশ্নত দিছে 62। 62 নিকটৱৰ্তী 10 হ'ব 60। কাৰণ 62ৰ পৰা আমি 2 ঘৰ পিছুৱাই গ'লে আমি 60 পাম, কিন্তু 62ৰ পৰা আগুৱাই যাবলৈ হ'লে আমি 8 ঘৰ আগুৱালেহে 70 পাম। গতিকে 62 নিকটৱৰ্তী 10 হ'ব 60। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পৰৱৰ্তী প্ৰশ্নসমূহৰ উত্তৰসমূহৰ সৈতে তোমালোকক লগ পোৱা প্ৰতিশ্ৰুতিৰে শুভৰাত্ৰি।